ওই পাণ্ডব পুত্ৰ ধনঞ্জয় আনিলে নমাই ওই অনাদি ধুলিয়ে পাই ওই মানৰ যত কথাই মানতে থওঁ দম্বৰুৰ হাত পালৈ হেনা দম্বৰু নাচি বাগি দম্বৰু বজাই আছিলে হেনা আকৌ দম্বৰুটো কেনেকৈ বাজিছিলে ৰদ শুনকচোন এদিন আকৌ খুব বৰষুণ হৈছিলে মহাদেৱে তেতিয়া বৰষুণত তিতিছিলে নহয় তেতিয়া তেওঁ গছৰ তলত বহি আকৌ ভাঙল আৰু খাই আহিছিলে হেনা আকৌ দম্বৰুটো তিতি গৈছিলে নহয় হেনা আকৌ দম্বৰুটো কেনেকৈ বাজিছিলে বৰষুণত এয়া শুনক